নমস্কাৰ আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হল ৩ মাৰ্চ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। আহি পৰিছে ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। মহা বিপদত পৰিছে আমেৰিকা। এই মুহূৰ্তত ইৰাণৰ মাষ্টাৰ প্লেন সম্পূৰ্ণ সাকসেসফুল। আমেৰিকাৰ হাতত মিছাইলৰ নাটনি পৰিছে। হয়, এই মুহূৰ্তত মিছাইলৰ নাটনি পৰিছে আমেৰিকাত। এক প্ৰকাৰ মহা বিপদৰ সন্মুখীন হৈছে ডোনাল্ড ট্ৰাম্প। আমেৰিকাৰ সহযোগী ৰাষ্ট্ৰক মিছাইল যোগান ধৰাত ব্যৰ্থ হৈছে আমেৰিকাই। একেলগে 11খন ৰাষ্ট্ৰক মিছাইল যোগান ধৰি সংকটত পৰিছে আমেৰিকাই। আমেৰিকাৰ বিৰুদ্ধে ইৰাণৰ মাষ্টাৰ প্লেন সাকসেসফুল। এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো হল মহা বিপদত পৰিছে আমেৰিকাৰ ডোনাল্ড ট্ৰাম্প। এই মুহূৰ্তত ইৰাণৰ মাষ্টাৰ প্লেন সম্পূৰ্ণ সাকসেস বুলি ইৰাণে প্ৰকাশ কৰিছে। আপুনি এই যুদ্ধত ইৰাণ আৰু আমেৰিকাই ইজৰাইলক কোনটোক সমৰ্থন কৰে নিশ্চয় কমেন্টত জনাব আৰু ভিডিঅটো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে। এই ভয়ংকৰ মন্তব্য প্ৰেৰণ কৰিলে বিধায়ক অখিল গগৈ। দোষীক শাস্তি প্ৰদান নকৰে এছআইডিৰ চাৰ্জশ্বিটে। মুখ্যমন্ত্ৰী আৰক্ষীয়ে 2 নম্বৰী চাৰ্জশ্বিট দিছে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াত। এই ভয়ংকৰ অভিযোগ তুলিছে বিধায়ক অখিল গগৈ। নিৰ্বাচন শেষ হোৱাৰ পিছদিনাই জেলৰ পৰা ওলাই আহিব জুবিন গাৰ্গৰ অন্যতম হত্যাকাৰী অভিযুক্ত শ্যাম কানু আৰু সিদ্ধাৰ্থই। জেলৰ পৰা ওলাই আহি শ্যাম কানু মহন্ত বিজেপিৰ হৈ নিৰ্বাচন খেলিব পাৰে এয়াও দাবী কৰি বিধায়ক অখিল গগৈ। শ্যাম কানু আৰু সিদ্ধাৰ্থক কেতিয়াও শাস্তি দিয়া নহয়। বিজেপি চৰকাৰ অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত কেতিয়াও জুবিন গাৰ্গৰ ন্যায় দিব নোৱাৰে। এই ভয়ংকৰ মন্তব্য প্ৰেৰণ কৰিছে বিধায়ক অখিল গগৈ। বিধায়ক অখিল গগৈৰ মন্তব্যত আপুনি কি কয় নিশ্চয় এটা কমেন্ট কৰিব আৰু ভিডিঅটো যিমান পাৰে শ্বেয়াৰ কৰি দিব। ভয়ংকৰ হৈ পৰিছে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ। আয়াতুল্লাহ খামেনিৰ পুত্ৰ মুস্তাফা খামেনিক হত্যা ইজৰাইলেৰ। হয়, এই মুহূৰ্তত জনাই আছো আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। পুত্ৰ মুস্তাফাক দায়িত্ব দিয়া হৈছিল সৰ্বোচ্চ নেতাৰ। আয়াতুল্লাহ খামেনিৰ মৃত্যুৰ পাছতেই দায়িত্বত আছিল মুস্তাফা। আমেৰিকা সেনাৰ মিছাইলত উৰুৱাই দিয়া হল মুস্তাফাৰ বাসগৃহ। ধাৰাসাৰ ৰকেট আক্ৰমণত তছনছ হৈ পৰিল খামেনিৰ গুপ্ত বাসগৃহ। মুস্তাফাৰ লগতে আক্ৰমণত নিহত ইৰাণী সেনাৰ 7জনকৈ নেতাৰ। ভয়ংকৰ হৈ পৰিছে ইৰাণী আৰু ইজৰাইলৰ যুদ্ধত। ইৰাণে হেৰুৱালে নৱ নিযুক্তি সৰ্বোচ্চ নেতা মুস্তাফা খামেনিক। যুদ্ধৰ দ্বিতীয় দিনটোত বৃহৎ ক্ষতি হল ইৰাণৰ। আয়াতুল্লাহ আলী খামেনিৰ শেষ কৰাৰ পিছতেই পুত্ৰ মুস্তাফাকো শেষ কৰি পেলালে ইজৰাইলে। এনেকুৱা যুদ্ধক আপুনি কি বুলি গৰিহণা দিব নিশ্চয় এটা কমেন্ট কৰিব আৰু ভিডিঅটো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। এছআইটিৰ ভুলৰ বাবেই জুবিন গাৰ্গৰ ন্যায় নহব নেকি? এছআইটিৰ ভুলৰ বাবেই সকাহ পালে নেকি শ্যাম কানু আৰু সিদ্ধাৰ্থই? প্ৰথমে সিদ্ধাৰ্থ শৰ্মাৰ মহাবীৰ একুৱা বটলিং প্লান্ট খুলি দিয়াৰ নিৰ্দেশ দিছিল আদালতে। এতিয়া শ্যাম কানু মহন্তৰ ফ্ৰিজ হৈ থকা বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ দিছে আদালতে। হয়, ঠিকেই শুনিছে। আৰক্ষীক সাৱধান হবলৈ আহ্বান জনালে গৰিমা শইকীয়া গাৰ্গ। শ্যাম কানু মহন্ত বেংক একাউণ্ট খুলি দিবলৈ নিৰ্দেশ দিয়াটো আমাৰ বাবে বেয়া খবৰ। বিগত বিসংগতিৰ বাবে বেংক একাউণ্ট খুলিবলৈ দিওঁতে দুখ লগা। পূৰ্বে মহাবীৰ একুৱা একেই কাৰণত খুলিবলৈ নিৰ্দেশ দিয়া হৈছিল। পুনৰ যাতে তেনে নহয় আৰক্ষীসকলক সাৱধান কৰিলে গৰিমা শইকীয়া গাৰ্গ। আপুনি যদি প্ৰকৃত জুবিন অনুৰাগী আৰু গৰিমা বৌক ভাল পায় তেনেহলে ভিডিঅটো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু কমেন্টত আপোনাৰ মূল্যৱান এটা কমেন্ট লিখিবলৈ নাপাহৰিব। আমকাৰণ মছজিদত লাল পতাকা উৰুৱাই মহাযুদ্ধৰ ঘোষণা ইৰাণৰ। ইৰাণে কৰিছে ইতিহাসৰ আটাইতকৈ ভয়ংকৰ আক্ৰমণ। সাজু থাকক আমেৰিকা আৰু ইজৰাইল। IRGCয়ে দিলে আমেৰিকা ইজৰাইলক এক ডাঙৰ সকিয়ানি। হয়, লৈ আহিছো এই মুহূৰ্তত দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। ইৰাণে কৰিব ইতিহাসৰ আটাইতকৈ ভয়ংকৰ আক্ৰমণ। ইতিমধ্যে ঘোষণা কৰিলে ইৰাণে। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনিৰ মৃত্যুৰ পিছতেই ইৰাণে গৰ্জি উঠিছে ইজৰাইল আৰু আমেৰিকাৰ ওপৰত। সাজু থাকক আমেৰিকা আৰু ইজৰাইল। IRGCয়ে দিলে আমেৰিকা ইজৰাইলক এক ভয়ংকৰ সকিয়নি। 28 গৰাকী ইজৰাইলীৰ মৃত্যুৰ খবৰ। বাংকাৰত আবদ্ধ হৈ আছে সহ ইজৰাইলী নাগৰিক। 27টাকৈ মাৰ্কিন সেনাৰ ঘাটিত ধাৰাবাৰ আক্ৰমণ কৰিলে ইৰাণে।
বেঞ্জামিন নেতাহস্য প্ৰাণে মৰাৰ শপত ইৰাণৰ প্ৰতিশোধ হ'ব অতি ভয়ংকৰ ইতিমধ্যে জাননী দিলে ইৰাণে। হয়, ঠিকেই শুনিছে, ইৰাণ আৰু ইজৰাইলৰ যুদ্ধত অব্যাহত আছে গোটেই দিনটো। ইৰাণৰ অন্যতম সৰ্বোচ্চ নেতা আয়াতুল্লাহ খানামৰ মৃত্যুৰ পিছতে ইৰাণে গৰ্জি উঠিছে আমেৰিকা আৰু ইজৰাইলৰ ওপৰত। লগতে ইৰাণক ছাপোৰ্ট কৰিছে ৰাছিয়া আৰু চীনে। ৰাছিয়া আৰু চীনে 5টা ইছলামিক দেশক সহায় কৰিব। চীন আৰু ৰাছিয়াই ইতিমধ্যে ঘোষণা কৰিছে ৰাছিয়া আৰু চীনে। আপুনি যদি আজি ৰাতিপুৱাৰ খবৰটো শুনি ভাল পাইছে তেনেহলে ভিডিঅ'টো এটা লাইক কৰি যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক।